Hello everyone, আশা কৰো আপোনালোক সবে ভালে আছে আৰু আজি এই ভিডিওটোলে আপোনালোক সকলোকে স্বাগতম জনাইছো কিছুদিনৰ আগতে এটা ভিডিও কৰিছিলো must have grooming products সেই ভিডিওটোত আছিল এটা epilator আৰু এটা facial hair epilator আৰু এটা blackhead remover সেই সময়ত সেই প্ৰডাক্ট গিটা মই ইউজ কৰি দেখাব নোৱাৰিলো কেলে কি হেয়াৰ এপিলেটৰটো ইউজ কৰিবলে বা ফেশিয়াল হেয়াৰ এপিলেটৰটো ইউজ কৰিবলে হেয়াৰ গ্ৰোথৰ দৰকাৰ হৈছিলে তেতিয়া নাছিলে মই জাস্ট ক্লিনিং কৰিছিলো হে এদিন নে দুদিনৰ আগতে গতিকে সেই সময়ত মই ট্ৰাই কৰি পেলাই বা কেনেকৈ ইউজ কৰে হেতুৰ ওপৰত ভিডিওটো বনাব নোৱাৰিলো আৰু অলপমান দিন ৱেইট কৰা পিছত মোৰ হাতত হেয়াৰ গ্ৰোথ আহিছে প্লাস ফেশিয়াল হেয়াৰ গ্ৰোথো হৈছে অলপ গতিকে মই আজি সেই প্ৰডাক্ট গিটা ট্ৰাই কৰি পেলাই আৰু কেনেকৈ ইউজ কৰে হেতু দেখাব পাৰিম অনতি পলমে আজি এই ভিডিওটো স্টাৰ্ট কৰো ফাৰ্স্ট প্ৰডাক্ট যোনটো মই আপোনালোকক ইউজ কৰি দেখাম হেতু হৈছে এটো মই দেখাইছিলো অলৰেডি আপোনালোকক হেতু এপিসোডত আৰু এটো হৈছে ব্ল্যাক হেড ৰিমুভ কৰা বা এক্সট্ৰাক্ট কৰা বুলিও ক'ব পাৰে এটা প্ৰডাক্ট আৰু তাতে এনেকুৱা এক্সটেনশন কিছুমান আহে এসেসৰিজও ক'ব পাৰে বা নজলসও ক'ব পাৰে চাৰিটা টাইপৰ আহে হোল গিটাৰ সাইজটো বেলেগ বেলেগ ডিফাৰেন্সটো হেতুৱে মোস্টলি আৰু এটা অলপমান বেলেগ শেপৰ আহে এটো মই মোস্টলি এটো ইউজ কৰো গতিকে এটোকে ইউজ কৰি দেখাম আজি এটো ইয়াত এনেকে ফিক্স কৰি ল'ব লাগে লাইক দিস অকমান টান এনেকে আৰু মই হেতু এপিসোডত কৈছিলো যে এটো ইউজ কৰা আগতে যোনটো এৰিয়া পৰা ব্ল্যাক হেড ৰিমুভ কৰিবলে আছে বা আপুনি প্ল্যান কৰিছে গৰম পানীত টাৱেল এখন টিয়াই পেলাই অকমান দেৰি হেকি ল'ব লাগে হেতু আমি কৰিলম এতিয়া মই টাৱেল ৰেডি কৰি থৈছো মই এই দুটা জায়গা সাফা কৰিম বুলি প্ল্যান কৰিছো গতিকে এই দুডখৰ জায়গায় মই হেকি লম হেকিলে লাভটো কি হয় যি হেতু এবিলাক ব্ল্যাক হেডস বা হোয়াইট হেডস বিলাক খুব ডিপ রুটেড থাকে এক্সট্ৰাক্ট কৰোতে ডিফিকাল্ট নহবলে আৰু স্মুথলি এক্সট্ৰাক্ট হৈ যাব যি হেতু এটোৱে ভ্যাকুয়ামৰ জৰিয়দি এক্সট্ৰাক্ট কৰে ব্ল্যাক হেডস বিলাক বা হোয়াইট হেডস বিলাক গতিকে সফট হৈ যেতিয়া যায় তেতিয়া এক্সট্ৰাক্ট কৰোতে ইজি হয় গতিকে মই হেকি ললো অলৰেডি এতিয়া আমি ট্ৰাই কৰিম এটো আৰু কেনেকৈ ইউজ কৰে হেতু চাম ইয়াতে দুটা স্পিড আছে বা দুটা স্পিড আছে বুলি ক'ব পাৰে এটা কম এটা অলপ বেছি মই বেছিটোতে কৰো শব্দটো শুনিছে চাগে অলপ শব্দ হয় বাট বহুত বেছিও নহয় এনেকে ধৰণে দেখা পাইছে চাগে অলপ অলপ হেডস এক্সট্ৰাক্ট হৈছে এই পৰ্চনটো কৰিলাম বন্ধ কৰি দিও এনেদৰে এটোৱে আপোনালোকৰ ব্ল্যাক হেডস বা হোয়াইট হেডস ৰিমুভ কৰাত সহায় কৰিব ভ্যাকুয়াম এক্সট্ৰাকশনৰ জৰিয়তে এই ক্লিনিং প্ৰসেসটো হয় আচ্ছা বিশেষ পেইন নহয় হা হেখা কথা কৈ থলো অলপমান ৰেড হয় হেতু ডিপেন্ড কৰিব আপোনাৰ স্কিনটো কিমান বেছি সেনসিটিভ হেতু ওপৰত মোৰ স্কিনটো খুব বেছি সেনসিটিভও নহয় আৰু একেবাৰে সেনসিটিভিটি নথকাও নহয় গতিকে মোৰ অলপমান ৰঙা পৰে আৰু ভয় খাব নালাগে বিখত ৰঙা পৰা নহয় এটো জাস্ট এনে অলপ ৰঙা পৰে বিকজ স্কিনটোৰ ওপৰত কিবা এটা প্ৰসেস চলি আছে গতিকে অলপমান ৰেডনেস আহে নেক্সট যোনটো প্ৰডাক্ট মই আপোনালোকক ইউজ কৰি দেখুৱাম গ্ৰুমিং প্ৰডাক্ট হেতু হৈছে বডি হেয়াৰ এপিলেটৰ তাৰ কাৰণে মই হাতখনতে কৰি দেখুৱাম আপোনালোকক তাৰ আগতে এটা কথা কৈ থওঁ এটোৱে কিন্তু অলপ শব্দ কৰে প্ৰডাক্টটো এটো আৰু ইয়াক যদি অন কৰো কিমান শব্দ হয় শুনিব এতিয়া এটো এটা আমি ট্ৰাই কৰিম আৰু ইউজ কৰি দেখাম কেনেকৈ এটো ইউজ কৰিব পাৰি অলপ অলপ হেয়াৰ গ্ৰোথ আহিছে মোৰ হাতত আৰু এটো কেনেকৈ ঘুৰে হেতু যদি চাব বিচাৰে মই এটা ক্লোজ আপ দি দিছো
লাউড নইজটোৰ কাৰণে ক্ষমা বিচাৰিছোঁ ইউজ কৰাটো দেখাব বিচাৰিছোঁ যিহেতু গতিকে শব্দটো অলপ সহ্য কৰিব লাগিব আৰু নহয় জানো লেটছ ষ্টাৰ্ট যদি চাব বিচাৰিছে যে বডি হেয়াৰ ৰিমুভ হৈছে নে নাই হোৱা মই এটা ক্লোজ আপ দেখাই দিছোঁ এয়া দেখা পাইছে চাগে দেখা পাইছে নাই বাৰু নাজানো আপোনালোকে দেখা পাইছে নে নাই এটা বহুত বেছি শব্দ কৰিছে গতিকে বহুত বেছি দেৰি কৰি মই নাই দেখুৱা জাষ্ট এটা ডেমো দিলোঁ যে হেয়াৰ এপিলেটৰটোৱে কি ধৰণে বডি হেয়াৰটো ৰিমুভ কৰে মই ইটো ভিডিঅ'ত কৈছিলোঁ যে হেয়াৰ গ্ৰ'থৰ অপ'জিট ডিৰেকশ্যনত এইটো চলাই গৈ থাকিলেই হ'ল আৰু এইটো কথা মেনশ্যন কৰিছিলোঁ যে অলপ পেইন আছে কমপ্লিটলি পেইনলেছ ৰিমুভেল নহয় এতিয়ালৈকে যোন দুটা প্ৰডাক্ট দেখালোঁ এইকেইটা প্ৰডাক্টৰ লগত কোনো ধৰণৰ পাউচ বা বেগ নাহে কিন্তু এতিয়া যোনটো প্ৰডাক্ট দেখাম যোনটো ফেচিয়েল হেয়াৰ ৰিমুভ কৰা এপিলেটৰ হয় সেইটোৰ লগত এটা বিৰাট ধুনীয়া পাউচ আহে এইটো এনেকুৱা পাউচ এটাত সোমাই আহে আৰু বস্তুটো দেখিবলৈ এনেকুৱা ধৰণৰ এইটো এটা ঢাকনা হয় খুলিব পাৰি বন্ধ কৰি দিব পাৰি আৰু এই পাৰ্টটো যোনটো এই পাৰ্টটোৱে হেয়াৰটো ৰিমুভ কৰে ইয়াতে সৰু সৰু ব্লেডৰ নিচিনা এটা মেকানিজম আছে সেইটোৱে হেয়াৰটো ৰিমুভ কৰাত সহায় কৰে আৰু এই পাৰ্টটোক প্ৰটেক্টেড ৰাখিবৰ কাৰণে এই ঢাকনখনো প্ৰভাইড কৰে লাইক দিছ এনেকৈ বন্ধ কৰি থৈ দিব পাৰে এই প্ৰডাক্টটোৰ লগত এটা ব্ৰাছ আহে যোনটো আপোনালোকে ফেচ ক্লিন কৰোঁতে ইউজ কৰিব পাৰে এইটো ৱাটাৰপ্ৰুফ হয় গতিকে ফেচ ৱাছ ইউজ কৰোঁতে এইটো যদি ইউজ কৰিব বিচাৰে তেতিয়াও পাৰে আৰু তাৰ লগত এনেকুৱা সৰু এটা ব্ৰাছ আহে এই ব্ৰাছটো কেলে মই বুজাই আছোঁ এই যে পাৰ্টটো দেখিছে যোনটোৱে হেয়াৰ ৰিমুভ কৰে এইটো যিহেতু সৰু সৰু ব্লেডৰ নিচিনা মেকানিজম আছে বুলি মই কৈছোঁ তাতে কেতিয়াবা ফেচিয়েল হেয়াৰ ফচি থাকি যায় সেইটো চাফা কৰিবলৈ এই ব্ৰাছডাল খুবেই হেল্পফুল হয় লাইক দিছ এই প্ৰডাক্টটোৰ বিষয়ে মই গোটেইখিনি ইনফৰমেশ্যন অলৰেডি দিয়ে দিছোঁ এই তিনিটা প্ৰডাক্টেই এমেজনত ইজিলি এভেইলেবল বছ আপোনালোকে চাৰ্চ কৰিলেই হ'ল ফেচিয়েল হেয়াৰ এপিলেটৰ বডি হেয়াৰ এপিলেটৰ আৰু ব্লেক হেড বা হোৱাইট হেড ৰিমুভাৰ আহক এই প্ৰডাক্টটো এতিয়া কেনেকৈ ইউজ কৰিব লাগে সেইটোও দেখাই দিওঁ এইটো বেটাৰী অপাৰেটেড হয় আৰু মই ক'ব পাহৰি গ'লোঁ এইটোও বেটাৰী অপাৰেটেড হয় ইয়াতো বেটাৰী লাগে চেল লাগে এনেকুৱা এইটোতো লাগে আৰু এইটোতো লাগে এইটোতো অলৰেডি মই বেটাৰী লগাই থৈছোঁ গতিকে ডাইৰেক্টলি ইউজ কৰিব পাৰিম এইটো ইউজ কৰি দেখাওঁ এতিয়া ফৰ এক্সাম্পল মই মোৰ এই পাৰ্টটো হেয়াৰ ৰিমুভ কৰিব বিচাৰিছোঁ নতুবা এই পাৰ্টটোকে কৰি দেখাওঁ গতিকে হেয়াৰৰ গ্ৰ'থটো এনেকৈ হৈছে গতিকে মই ইটো ভিডিঅ'ত মেনশ্যন কৰিছিলোঁ এই পাৰ্টিকুলাৰ যোনটো হেয়াৰ এপিলেটৰ হয় এইটো both sides ঘূৰে মানে এনেকৈও ঘূৰে আৰু এনেকৈও ঘূৰে ফৰ এক্সাম্পল মই এই পাৰ্টটোৰ যদি হেয়াৰ ক্লিন কৰিব বিচাৰিছোঁ এই পাৰ্টটোত হেয়াৰ গ্ৰ'থ কেনেকৈ হয় এনেকৈ হয় এইটো ছাইডৰ পৰা হয় গতিকে মই তাৰ অপ'জিট ডিৰেকশ্যনত ব্লেডটো ঘূৰাই ক্লিন কৰিবলৈ যত্ন কৰিব লাগিব লাইক দিছ বছ এনেকৈ স্কিনটো টাইটকৈ ধৰি ল'ব লাগে আৰু বছ চলাই দিব লাগে মিহি মিহি যিমান হেয়াৰ গ্ৰ'থ হয় এইবিলাক জেগাত চব ক্লিন কৰি দিব এইটোতো অলপ শব্দ আছে শুনিছে চাগে শব্দটো কিন্তু শব্দটো তেনেই কম বন্ধ কৰি দিওঁ এতিয়া and after you use this product do not forget to use this cap and close it properly আপোনালোকে দেখিলে এতিয়া এই মাষ্ট হেভ গ্ৰুমিং প্ৰডাক্টছকেইটা কেনেকৈ ইউজ কৰা যায় গতিকে আপোনালোক যদি ইণ্টাৰেষ্টেড আপোনালোকেও এইকেইটা প্ৰডাক্ট কিনি পেলাই ট্ৰাই কৰি চাব পাৰে If I talk about my personal opinion about these products, they have been very, very helpful during the lockdown period when I wanted to groom myself and when all the beauty parlors are closed and I was feeling completely helpless. These products
helped me to groom myself really well. If at all you are also facing the same situation as mine, you can definitely try these products. I hope you like this video and this video is going to be helpful for you. If at all you like this video, do not forget to press the thumbs up button. You can also share this video with your friends and families. And if you want to see such videos on my channel, please do subscribe. I promise to come back to you with my next video. Till then, you guys take care. Bye.